जों मोनसे थांखियावनो थायोब्ला सिमां मोनसेखौनो नुयोब्ला मोनसे हारि होननानै सानोब्ला आरो गासैबो सैथोआव थायोब्ला आरो फोथायोब्ला जोंखौ बे बुहुमाव रावबो बोखावनो हानाय नङा। गोसो जोंनि बिग्राय खांनांबाय उदांस्रि उदांस्रि শেষ হৈ নাযায় তাৰ বাবেহে আন্দোলন আৰু সংগ্ৰাম কৰিছোঁ। এয়া মাথো বড়োসকলৰ জাতি হিচাপে জীয়াই থকাৰ সংগ্ৰাম। কওক এতিয়া কওক আপোনালোকে বাঘ বা গড়ক চৰকাৰে কিয় ৰক্ষণাবেক্ষণ দিছে, কিয় নিৰাপত্তা দিছে, কিয় চেংচুৱাৰী খুলি ৰক্ষণাবেক্ষণ দিছে? কাৰণ ৰক্ষণাবেক্ষণ নিদিলেই গড় বা বাঘ পৃথিৱীৰ বুকুৰ পৰা শেষ হৈ যাব। গতিকে শেষ হৈ যোৱাৰ পথত থকা বড়োসকলক অতি সোনকালে ৰক্ষণাবেক্ষণ দিব লাগে। বহুতে কয় বড়োসকলৰ বুৰঞ্জী নাই, ইতিহাস নাই, সেইকাৰণে বড়োলেণ্ড দাবীৰ কোনো ভিত্তি নাই। এই কথা এতিয়া আমাৰ হয়, বহুতে কয় বড়োসকলৰ বুৰঞ্জী নাই, ইতিহাস নাই, সেইকাৰণে বড়োলেণ্ড দাবীৰ কোনো ভিত্তি নাই। বড়োসকলৰ বুৰঞ্জী বা ইতিহাস আছেনে নাই আজি মই যুক্তি দাঙি ধৰিবলৈ বিচৰা নাই। বড়োসকলৰ ইতিহাস আছেনে নাই ক'বলৈ মই বিচৰা নাই। মাথো ক'বলৈ বিচাৰিছোঁ এটা জাতি হিচাপে যিখিনি টকাৰ প্ৰয়োজন সেইটো কিন্তু বড়োসকলৰ আছে, আমাৰ আছে, আমালোকৰ আছে। আমাৰ নিজৰ ভাষা সংস্কৃতি আজিলৈকে জীয়াই আছে, তাত কোনো সন্দেহ নাই যে আমিয়েই বড়োসকলে এই মাটিৰ প্ৰথম বাসিন্দা আছিল, এই মাটিৰ প্ৰথম সন্তান আছিল। গতিকে জাতি হিচাপে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে, মানুহ হিচাপে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে। ইতিহাস থাকিলেও বুৰঞ্জী থাকিলেও সংগ্ৰাম নকৰিলে একো নাপায়। আমাৰ বুৰঞ্জী থাকিব পাৰে বা ইতিহাস থাকিব পাৰে, কিন্তু সংগ্ৰাম নকৰিলে একো নাপায়। আক্ৰাছৰ সভাপতি বিশ্বজিৎ ৰায়ে ডাঙৰ ডাঙৰকৈ কৈ থাকে যে বড়োসকলৰ ইতিহাস নাই, বুৰঞ্জী নাই, সেয়েহে বড়োসকলে বড়োলেণ্ড পোৱাৰ যোগ্য নাই, কোনো ভিত্তি নাই। কিন্তু দেখোন বুৰঞ্জী থকা ইতিহাস থকা বিশ্বজিৎ ৰায়ে দেখোন এতিয়ালৈকে ট্ৰাইবেল ষ্টেটাছো পোৱা নাই। बेनिखायनो जोंहा दिनै जारिमिन दंना गैया बेखौ लानानै सानबाय थानायनि सम गैया। जोंहा राव हारिमु दं, राव हारिमुखौ लानानै जोंनि सिनायथिखौ लानानै बुहुमनि बिखायाव हारि बायदियै गावनि हायाव गावनि सिमानि गेजेराव थांनानै थानो मोन्थाय दं।